কৰি আছে বই বই সোনকালে ধৰ তাকে বেলি পৰা আগত ঘৰলৈ যাব লাগিব সোনকালে ধৰ এনেকৈয়ে কথা পাতি দুয়োজনীয়ে মাছ ধৰাত লাগিল এয়া হল পেহা পেহাই পেহীহঁতৰ ওচৰতে মাটি কোৰ মাৰি আছিলে হাল বাই ভাগৰ লাগিলে এতিয়া অকমান কুকে মাৰি ল এই গৰুকেইটা এইডোখৰতে থৈ দিছো এনেতে পেহাই চকু পৰিল পেহীহঁতৰ ওপৰত সেইজনী হেনা স্কুলত লগ পোৱা ছোৱালীজনী নহয়নে কি আছিল অকণি আছিল আকৌ নামটো কেনেকে মাতোগে এতিয়া কি বা কৰি আছে তাহাঁতি ইয়াত তাই জাকৈ মাৰি আছে কেনেকেনো মাতো এতিয়া চকু পৰা নাই নহয় মাতিবলে এনেতে পেহী চকু পৰিল পেহাৰ ওপৰত সেইটোচোন এনে স্কুলত লগ পোৱা ল'ৰাটো নালিয়া দাচোন এয়া আকৌ ইয়াতে আছেচোন কি হ'লে তুই মাছ তেমাই যে ইমান মিছিকে আছে সেইফালে কিবা ওলাইছে নি একো নাই তই মাছ মাৰচোন নালিয়া দা আকৌ এইফালে চোৱাও নাই নহয় মাতিবলে হেনা স্কুলত দেখা পা তাই কিবা এটা মোৰ ভাল লাগি গল এতিয়া কেনেকেনো কওঁ মনৰ কথা দুদিন হৈছে চিনাকি হোৱা মাতিয়ে চাওঁ ৰ প্ৰথম চাৰি চকুৰ মিলনতে পেহাৰ ভাল লাগি গল আমাৰ অকণি পেহীক এতিয়া পেহাইনো মনৰ কথা কেনেকৈনো কব লাজকে হলেও পেহাই কিন্তু পেহীক ওচৰলৈ মাতিলে অলপ সময় পিছত পেহীয়ে গম পালে যে পেহাই পেহীকে মাতি আছে তেতিয়া পেহী পেহাৰ ওচৰলৈ আহিলে নালিয়াদা কেলে মাতিছিলে কক অকণি নহয় জানো তুমি সেই পতককে দেখি গলো সেইকাৰণে বোলো ওচৰলৈকে মাতো মই আপোনাক দেখিছিলো মই ইয়াতে মাছ মাৰিবলৈ আহিছো তাকে মোৰ মানে তোমাক কথা এটা কবলৈ আছিলে হয় নি কি কথানো মোৰো পিছে আপোনাক কবলৈ আছিলে কথা এটা কৈ লোৱা তুমি তাৰ পিছত মই কম নালাগে আপুনি আগে কওক তাৰ পিছতে মই কম তুমিয়ে কোৱা এনেকৈয়ে ইটোৱে কব সিটোৱে কবকে তেওঁলোকৰ কোৱা হোৱা নাই আৰু একো পেহাই কৈয়ে পেলালে যিহেতু প্ৰেমৰ কথা ইমান দিনটো ৰাখি থব নোৱাৰি অকণি ময়ে কৈছো বাৰু মোৰ তোমাক কিবা এটা ভাল লাগে মোৰো সেইটো কথাই আছিলে কবলে ফাইনেলি আৰু দুয়োজনে ইজনে সিজনক কলে এয়াই হ'ল সিহঁতৰ প্ৰথম আৰম্ভণি এনেতে কি হ'ল গম পাইনে চাওঁচোন আহক অকণি তুমি বেয়া নেপাবা গৰুকেইটা গলগে মই এতিয়া গৰুকেইটা আনি লওঁ তোমাক পাছে পৰে লগ পাম কেতিয়াবা তাকেহে তুমি যাবা তেন্তে এনেকৈ কৈ পেহা গৰুকেইটা আনিবলৈ গুচি গল আৰু পেহীও ঘৰলৈ যাবলৈ ললে সেই তেনেকে প্ৰথম দিনা কোৱাকুই হ'ল ময়ো গুচি আহিলো মাছ মাৰিবলৈ তাৰপিছত এওঁ ঘৰলৈ গ'লগে মই যে তোক ক্লাছ 10ত হাই এখন দিছিলে এইটো কথা আমি এনেকে এইটো পৰা আহি ক্লাছ 10 পালোহি তাৰপিছত তেতিয়া আকৌ হাই ছেকেণ্ডেৰী পঢ়ি আছো তেতিয়া হাজিৰা কৰে তাৰপা সেই হাজিৰা পইচাই মোক খুব ধুনীয়া হাই এখন দিছিলে হাইখন আছিলে সেই অলপ দিনতে ফাটিছে হ'লেও মই সেই ফটাখনকে চিলাই এটা মাৰি থৈ দিছো স্মৃতি হিচাপে আমাৰ অকণিয়ে মোক তেতিয়া নিজে বৈ গামোচা এখন দিছিলে আমাৰ তেতিয়া ঘৰত গম নাপায় না এই চুৰ কৰি গামোচা এখন আনি এওক দিছিলো ঘৰত যে গম পাই না কেনেকুৱা পৰিস্থিতি ন ৰাইজক কৈ দিওঁ নেকি ৰাইজৰ চাগে ভিডিঅ'টো চাই আমনিয়ে লাগিছে আমাৰ এমজি কেছনৰ ফেমিলি এনেকুৱা নহয় দিয়ক হ'লেও আজি নেলাগে দে সেইখন বহুত ডাঙৰ কাণ্ড নহয় পাছে পৰে এদিন কম আৰু সেইটো হয় সেইটো বিৰাট ডাঙৰ কাহিনী আৰু আপোনালোকে যদি ইয়াৰ পাছৰ কাহিনীটো জানিব বিচাৰে প্লিজ কমেণ্ট কৰি ক'বচোন হ'ব তেন্তে বৈ ভাত দেগে বন্ধুসকল খণ্ডটি ইমানতে সামৰি দিছো যদি খণ্ডটি ভাল লাগিলে তেন্তে লাইক কৰিব আৰু কমেণ্ট কৰি জনাবলৈ কিন্তু নাপাহৰিব আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে